ওই ভাত খাং কিয় লাগে ওই ভোক মোৰ লাগিলে ভাত খোৱাৰ পাছত কিয় নেজানো ভোক মোৰ নেলাগে ওই মাংস শাক খাবি বেছিকে খাবি সুদা ভাত মন নেযায় খাবলে ভাত খোৱাৰ পাছত লাগিব জানই হাগিবলে ভাত খোৱাৰ পাছত লাগিব জানই হাগিবলে ये तो सोचने वाला बात है য'ত পৰিৱেশ পৰিস্থিতি তাতে গানৰ হয় সৃষ্টি এতিয়া যেনেকে কলি ভাত খাং কিয় লাগে ভোক মোৰ লাগিলে ইফালে আকৌ ভাত খোৱাৰ পাছত কিয় নেজানো ভোক মোৰ নেলাগে ৱে মজা সিদিনা আমাৰ জুবিন দাই কৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা তাৰপিছত তহঁতি কিবা নতুনকে সৃষ্টি কৰিলি নি বাৰু সৃষ্টি অভাৱে আৱিষ্কাৰৰ মূল তাৰমানে এজন টকলা বাবাই ক'লে ছাৰ মোৰ কোনো চুলি নাই মোৰ কোনো ফণি নাই মোৰ কোনো উকনি নাই মই মুক্ত মই এই টকলাও বাবা কৃষ্ণ প্ৰভু ঠিকে ক'লে সি তাৰ যদি চুলিয়ে নাই তাক কেলে ফণি লাগিব হে তাৰ কেলে উকনি থাকিব চুলি থাকিলেহে উকনি থাকিব Yes sir, this is কেৱল আৰম্ভণিহে ইয়াৰ বিকাশ হ'বলে এতিয়াও বাকী হে হয় ছাৰ তাকে ভাবি এজন ধুৰন্ধ সিংগুল ল'ৰাই কৈয়ে পেলালে মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মোৰ কোনো প্ৰেমিকা নাই মোৰ কোনো এক্স গাৰ্লফ্ৰেণ্ড নাই মোৰ কোনো ফিউচাৰ প্লানিং নাই মই মুক্ত মই একমাত্ৰ সিংগুল ভক্ত জাকাস দিস ইজ গাজব জাকাস মাক চকলা এডাল দেখোন ধুৰন্ধ সিংগুল ভক্ত কি কৰিবি ব্ৰ উপায় নাই বৰ বেয়া সিংগুল মাৰিছে এডালে কিবা এটা ভাল লাগিছে শুনি দেই আৰু আছে ছাৰ হয় নি ছাৰ আমাৰ দৰে এজন সাংঘাতিক ধুৰন্ধ খাটি খোৱা নিবনুৱাই এইবাৰ প্ৰকাশ কৰিলে যে মোৰ কোনো টকা নাই মোৰ কোনো পইচা নাই মোৰ কোনো চাকৰি নাই মোৰ কোনো কৰ্ম নাই মই এলেহুৱা মই একমাত্ৰ ধুৰন্ধ নিবনুৱা ৰাম প্ৰভু হিয় কি কৈছিলি আকৌ এবাৰ দিয়ক ছাৰ প্ৰথম পাই গোটেই চাৰিটাক একেলগে কৈ দিওঁ তাৰপিছতে ফিনিছ কি যে হ'ব নহয় সঁচাকে ভাল লাগিছিলে পাই দে জুবিন দাৰ মতে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা ইয়া ছাৰ এজন টাকলো বাবাৰ মতে মোৰ কোনো চুলি নাই মোৰ কোনো ফণি নাই মোৰ কোনো উকনি নাই মই মুক্ত মই টাকলো বাবা তামান হেভি এজন ধুৰন্ধ সিংগুল ল'ৰাৰ মতে মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মোৰ কোনো প্ৰেমিকা নাই মোৰ কোনো এক্স গাৰ্লফ্ৰেণ্ড নাই মোৰ কোনো ফিউচাৰ প্লানিং নাই মই মুক্ত মই একমাত্ৰ সিংগুল ভক্ত আৰু কি লাগিছে সেইবাবে এজন ধুৰন্ধ খাটি খোৱা নিবনুৱাই মাত লগালে মোৰ কোনো টকা নাই মোৰ কোনো পইচা নাই মোৰ কোনো চাকৰি নাই মোৰ কোনো কৰ্ম নাই মই এলেহুৱা মই একমাত্ৰ ধুৰন্ধ নিবনুৱা মই আপোনালোকক আদৰণি জনাইছো এইবাৰ আমাৰ গ্ৰীষ্মকালৰ মাজলৈ মানে গৰমি ফিলিং কোনে ছাৰ ওয়েলকাম দ্যাট মিন্স ফেনখনক টেবুলৰ এচুকত পেলাই ব্লেংকেট কম্বলত আদৰণি জনোৱা সকলোলৈকে থাকিল গ্ৰীষ্মকালৰ গৰম দিনৰ অভিনন্দন হয় ছাৰ গেঞ্জিটোক ইগনৰ কৰি জেকেটটোক আদৰি লোৱা ব্যক্তিসকললৈকো থাকিল অভিনন্দন গ্ৰীষ্মকালৰ জয় গ্ৰীষ্মকাল কথা ক'বলৈ আহে ছাৰ আমি গান গাইছো বুলি ভাবিছে নি আপুনি দে হ'ব আৰু কি অভিনন্দন জনাবি তাৰ মাজতে যে তহঁতিও সোমাই আছ হ'বই নাই চাগে আইলো কৃষ্ণ কেলেনো নাই ছাৰ তাৰ মাজতো আমিও সোমাই আছো আমি নিজকে অভিনন্দন কেতিয়াবাই জনালো সেইবাবেহে বাৰু তেনে এয়া ফাটাফাটি নিউজ ন দুয়োজনে চৰাই কিন্তু দেখিবলৈ একেই এজনীৰ নাম কাউৰী এজনীৰ নাম কুলি চৰাই দুয়ো কলা অথচ মানুহে কুলি চৰাইক ভাল পায় কিয়নো কুলি চৰাই মাতটো শুৱলা এই যে কা বুলি চিঞৰি থাকে কাউৰীয়ে এতিয়া সেই কাউৰীজনী যেন নাই কাউৰী মাত যেন হৈ থকা নাই অসমত সেই কাউৰীয়ে বেলেগ ৰূপত লাভ কৰিলে আইন ৰূপে কা নাগৰিকত্ব সংশোধনী আইন ৰূপে কা এনেবা কাউৰীক দেখিবলৈ নোৱাৰিছিলো কুকুৰাপলি খাই এনে মাতটো শুনিবলৈ মন নাযায় এতিয়া আকৌ এইখন ৰূপে ওলালিহি তোক জিন্দাগি দেখিবলৈ নোৱাৰিম সেইবাবে ক'লো অসমৰ ক্ষেত্ৰত এতিয়া কা যেন কাউৰী মাত হৈ থকা নাই কা মানে এখন আইন যুদ্ধ হ'ব তয়া ময়া যুদ্ধ হ'ব দিয়ালুৱা এতিয়া কিহৰ যুদ্ধ হ'ব যুদ্ধটো হৈ আছে চলি আছে অসমীয়া জাতিক লৈ যুদ্ধ অসমীয়া ভাষা সংস্কৃতিক লৈ আৰু এই যুদ্ধ ভয়ংকৰ ৰূপত দেখা দিব মনত পৰি যায় 2019 চনৰ সেই যুদ্ধ সেই আন্দোলন সেই প্ৰতিবাদ ক'লে ওলাই গৈয়ে থাকিব বাদ দে আৰু